হাই গাইজ, আজি আহিলোঁ আৰু এটা নতুন ভিডিঅ' লৈ। আজি কম যে ছাগলী বহুত মানুহে কয় যে বগা চকু ৰঙা চকু এইবিলাক বিটেল হয়নে নহয়। মই কম এই ছাগলীজনী কেনেকৈ ট্ৰেডিং দিলে মই কম এইটো চাওক। কেতিয়াবা চাব বিটেলতো ৰঙা চকুৰ লগত একো সম্পৰ্ক নাই। এজনী চাওক বগা চকু, এজনী হ'ল ক্ৰছ ছাগলী। এজনী চাওক এইটো আপোনাৰ বগা চকু, এজনী হ'ল মতা পিয়ৰ বিটেলৰ ছাগলী, এজনী হ'ল ৰঙা চকু। আপোনালোকে ফাৰ্মিং যদি কৰে বহুতে কয় যে পিয়ৰ বিটেলৰ বগা চকু থাকিব, চকুৰ লগত কোনো সম্পৰ্ক নাই। ঠিক আছে, আপোনাৰ চকুৰ লগত কোনো সম্পৰ্কই নাথাকে। আপোনালোকে ফাৰ্মিং কৰিলে এই কথাটো ভালকৈ বুজিব। আৰু যিহঁতে দাদা বাইদেউ ফাৰ্মিং কৰি আছে ভালেই, ধুনীয়াকৈ ভেকচিন টেকচিন মাৰি ফাৰ্ম কৰিলে ভালেই হয়। আৰু আপোনালোকে যদি ভাবিছে যে ফাৰ্মিং কৰিব পাৰে, ধুনীয়া এটা প্ৰফিটৰ ছাগলী ফাৰ্ম আপোনালোকে বেছিভাগ কি কৰিব পাৰে, নতুন ফাৰ্মাৰ দাদা সিহঁতে আপোনাৰ পিয়ৰ মতাটো একদম পিয়ৰ ল'ব লাগে, টপ কোৱালিটি। আৰু মাইকীজনী ক্ৰছত ল'ব পাৰিলে কম ৰেটত যদি ক্ৰছত পায় 7, 8, 6 এনেকুৱা ৰেটত ক্ৰছত পালে আপোনালোকে ক্ৰছত লৈ ল'ব। এনেকুৱা এইটো চকু বগা এনেকুৱা ৰেটত যদি আপোনাৰ ক্ৰছ ছাগলী পাই লৈ ল'ব। এইটোৰ পৰা এতিয়া পোৱালি হ'লে F3 এনেকুৱা মতা থাকিলে এইটোৰ লগত ব্ৰিডিং হ'লে আপোনাৰ F3 পোৱালি হ'ব। F3 পোৱালি এনেকুৱা F3 পোৱালি হ'লে আপোনাৰ বিটেল না ক্ৰছ কোনেও ধৰিব নোৱাৰে। F2 পোৱালি এনেকুৱা কোৱালিটিত থাকে। আৰু এজনী ভাল এটা কোৱালিটিত আছে, একদম ধুনীয়া কোৱালিটিত ফিমেল ছাগলীজনী, চকু বগা, এইটো ফুৰচেল হ'ব। সিজনী চকু ৰঙা, সিজনীও ক্ৰছত আছে। আৰু মতাটো হ'ল আপোনাৰ পিয়ৰ। আৰু কি কৈছিলোঁ যে আপোনালোকে যদি ক্ৰছ ল'ব বিচাৰে ল'ব পাৰিব। আপোনালোকে ভাবি লওক যে বিটেলৰ মতা এটা লৈ ল'ব, 15,000 টকামান পৰিব। আৰু বাকী আপোনালোকে যিটো 6-7 হাজাৰত ক্ৰছ ছাগলী পায় তেনেহ'লে ক্ৰছ ছাগলী লৈ ল'ব। আৰু 6-7ত ক্ৰছ পালে ক্ৰছ লৈ ল'ব। আৰু যদি ক্ৰছ 6-7ত নাপায় তেনেহ'লে কি কৰিব, আপুনি ডাঙৰ চাইজৰ লোকেল ছাগলী লৈ ল'ব। ডাঙৰ চাইজৰ লোকেল ছাগলী লৈ ল'লে কি হয় আপোনাৰ পোৱালি ছোৱালী যেতিয়া হয় তেতিয়া ধুনীয়া পোৱালি হয়। আৰু ডাঙৰ চাইজৰ লোকেলৰ কি কাম কৰে, আৰু ছাগলী বিটেলৰ লগত লোকেল যেতিয়া ক্ৰছ কৰে বেছিভাগ আপোনাৰ প্ৰয়োজন হয় গাখীৰ। আৰু আপোনাৰ বেছি গাখীৰ ওলা ছাগলী ল'ব লাগিব। ঠিক আছে, বেছি গাখীৰ ওলা ছাগলীটো লৈ ল'লে আপোনাৰ কি হ'ব, পোৱালি যেতিয়া বিটেল পোৱালি হ'ব সেইবিলাকৰ গাখীৰৰ বহুত বেছি প্ৰয়োজন হয়। তেনেহ'লে আপোনালোকৰ ধুনীয়াকৈ গাখীৰো পাব। ঠিক আছে, আৰু আপোনালোকে গোটেইকেইটা বিটেল দি আৰু চিৰহি দি সেইবিলাক দি ফাৰ্ম নকৰিব। আপুনি মতাটো পিয়ৰ ল'ব লাগে, এনেকুৱা টপ কোৱালিটিৰ মতাটো ল'ব লাগে। ঠিক আছে, মতাটো একদম ধুনীয়া, খোৱা দোৱাটো বহুত ভাল। এনেকুৱা টপ কোৱালিটিৰ মতা লৈ ল'লে আপোনাৰ বাকী কিন্তু আপোনাৰ ক্ৰছত ল'লেও ধুনীয়াকৈ ফাৰ্মিং কৰিব পাৰে। আৰু যিটো কোনোবা দাদা বাইদেউ যিটো আপোনাৰ তাত লোকেল ডাঙৰ চাইজৰ লোকেল ছাগলী গাখীৰ বেছিবলা এভেইলেবল নাই, মোৰ লগত যোগাযোগ কৰিব পাৰে। ময়ো যিমান পাৰোঁ কম ৰেটত লৈ দিব পাৰিম। আৰু যদি কোনোবা দাদা বাইদেৱে ভাবিছে যে ক্ৰছত ল'ব, যোগাযোগ কৰিব পাৰে। আপোনালোকে ফাৰ্মিং কৰিলে সদায় মতাটো পিয়ৰ ল'ব। আৰু বাকীকেইটা যদি আপোনাৰ পিয়ৰ ল'ব যায়, বহুত মানুহে কি কয় হয়, প্ৰথম যেতিয়া ছাগলী ফাৰ্ম খুলিব তেতিয়া সিহঁতৰ কাৰণে বহুত ৰিস্ক হৈ যায়। মতাটো কি খাই দিলে, সিহঁতৰ কাৰণে বহুত ৰিস্ক হৈ যায়। সেইকাৰণে কাপোৰ খাই আছে, সেইকাৰণে আপোনাৰ মতাটো পিয়ৰ ল'ব নালাগে, মতাটোৱে পিয়ৰ ল'ব লাগে। আৰু বাকীকেইটা ল'ব নালাগে। তেতিয়া আপোনাৰ কি হয়, পোৱালি ছোৱালী হ'লে কম ইনভেষ্টতে আপোনাৰ ফাৰ্মিংটো কৰিব পাৰে। কমচে কম আপোনাৰ এজনী ফিমেল যদি পায় 7,000ত, আপোনাৰ 5টা ফিমেল ল'লে 35,000 পৰিব। আৰু মতাটো যদি হয় 15,000 তেনেহ'লে 50,000। এনেকৈ আপোনাৰ 50,000তে ধুনীয়াকৈ ফাৰ্মিং কৰিব পাৰে। আৰু 50,000ত আপোনাৰ 6জনী ছাগলী হৈ যাব। আৰু এই 6জনী ছাগলী এবছৰ পিছত আকৌ
6জনী ছাগলী কমচে কম 10টা পোৱালি দিব এবাৰ দিলেও 6 আৰু 10 16 এক বছৰতে আপোনাৰ 16টা ছাগলী হৈ যাব তাৰ পিছৰ পৰা মানে আকৌ বেচিব পাৰিব এক বছৰ নিবিচিলেই আপোনাৰ 16টা ছাগলী হৈ গ'লে লাহে লাহে তাৰ পিছত বেচিব পাৰিব মানে ফাৰ্ষ্ট যেটো বছৰ সেই বছৰ আপোনাৰ কি হ'ব আপুনি এটা বছৰ মানে ছাগলী ফাৰ্মৰ পৰা ছাগলী বেছি মানে টকাটো নিব নোৱাৰে সেইকেইটা টকা মানে আপুনি ফাৰ্মতে ইনভেষ্ট কৰিব লাগিব আৰু ফাৰ্ষ্ট 6জনী ছাগলী দি যদি এক বছৰ মানে ফাৰ্মিং কৰে 6জনী ছাগলী আপোনাৰ তাৰ পিছে গোটেই দিন লাগি থাকিব নালাগে আপুনি বেলেগ বেলেগ কামো কৰিব পাৰিব বেলেগ কাম কৰি তাৰ পিছত 6জনী ছাগলী পুহিব পাৰিব তাৰ পিছত যেতিয়া 6জনীৰ পৰা 16জনী হৈ যাব এবছৰ পিছত 10টা পোৱালি দিয়াৰ পিছত যেতিয়া 16টা হৈ যাব তেতিয়া কিন্তু আপোনাৰ ভাল এটা প্ৰফিট পাব তেতিয়া আপুনি মাহে কমচে কম 20-30 হাজাৰকৈ পাব দুটাকৈ ছাগলী যদি মাহে আপুনি 16টা ছাগলী যদি কোনোবাই এটা কোনোবা দুটা পোৱালি দিয়ে আপোনাৰ 20টা মান পোৱালি হ'ব 20টা পোৱালি যদি আপুনি মাহে এটা পোৱালি 10 হাজাৰকৈ বেচে বা 20টা পোৱালি এক মাহত বেচিব পাৰিব আপোনাৰ সেইটো কৰিব পাৰে ধুনীয়াকৈ ছাগলী ফাৰ্মটো কৰিব পাৰে ঠিক আছে আৰু মোৰ চেনেলটো নতুন চাইছে সাবস্ক্ৰাইব কৰিব যদি ছাগলী লাগে ফোন কৰিব ডিসক্ৰিপচনত নম্বৰ দিয়া থাকিব আৰু ক'ৰ পৰা কৈছে কমেণ্ট কৰিব বহুত দীঘল কৰিলোঁ মই ভিডিঅ' ইমান দীঘল নকৰোঁ আৰু আপোনালোকে মোৰ চেনেলটো বহুত সাবস্ক্ৰাইব কম কৰে ভিউজটো ধুনীয়াকৈ আহে কিন্তু সাবস্ক্ৰাইবাৰ বহুত নাই কিন্তু সাবস্ক্ৰাইবাৰ থাকিলেও যদি ভিউজ নাহে তেনেহ'লে কাম নাই কিন্তু আপোনালোকে ভালেই সাবস্ক্ৰাইব কৰিব লাইক কৰি দিব আৰু মোৰ ছাগলীৰ ভিডিঅ' চেনেলটো চাই থাকিব আৰু আপোনালোকেও ফাৰ্মিং কৰিব ঠিক আছে এতিয়া সন্ধিয়া সময় ঠাণ্ডাটো এতিয়া ঠাণ্ডা সময় নোমটো অলপ থিয় হৈ আছে সেইকাৰণে অলপ এতিয়া ভিতৰৰ পৰা সোমাই দিম ভিডিঅ' আৰু দীঘল নকৰোঁ আজি ইয়াতে সামৰিছোঁ আকৌ আহিম নতুন এটা ভিডিঅ' লৈ মোৰ চেনেলটো যদি নতুন চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে